Do you want to know? Well, I've been thinking about you, and I think you'll have to listen. Because the sun is up, it's a beautiful day. My beginning will be inspired. Hi guys, নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। তো আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি মই এইটো লুক ক্ৰিয়েট কৰিছোঁ। যদি আপোনালোকে চাব বিচাৰে এইটো লুক মই কেনেকৈ ক্ৰিয়েট কৰিছোঁ তেনেহ'লে মোৰ ছেকেণ্ড চেনেলত চাব পাৰে, লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম। তো আপোনালোকে কি কৰি আছে, কেনেকৈ দিন পাৰ কৰি আছে মোক নিশ্চয় জনাব। তো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম এটা ৰেচিপি, নতুন ৰেচিপি। তো আপোনালোকে চাই থাকক আৰু ৰেচিপিটো যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি মই আপোনালোকৰ লগত এটা খিচিৰি ৰেচিপি শ্বেয়াৰ কৰিম। তো আপোনালোকে কোনে কোনে খিচিৰি খাই ভাল পায় মোক কমেণ্ট কৰি নিশ্চয় জনাব। তো মই ইয়াতে 1.5 গ্লাছ চাউল লৈছোঁ আৰু মই দালি নোহোৱাকৈ মই খিচিৰি বনাম। তো ইয়াতে মই অলপ বেছি মানুহৰ কাৰণে বনাই আছোঁ, সেইকাৰণে মই 1.5 গ্লাছ ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকে কম বেছিও কৰিব পাৰে। তো মই চাউল হিচাপে মই ইয়াতে পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যেনেকুৱা চাউল ব্যৱহাৰ কৰে সেইটো হিচাপত আপোনালোকে পানী দি দিব। তাৰপিছত মই ইয়াতে দি দিম বহুতখিনি পাচলি। তো আপোনালোকে যিকোনো পাচলি ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ ওচৰত থকা। তো মোৰ ওচৰত যিখিনি আছিলে মই সেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ, বেঙেনা, কেপচিকাম, বন্ধাকবি। তো আপোনালোকে বেলেগ আইটেমো ইয়াতে ব্যৱহাৰ কৰিব পাৰে। তো মই ইয়াতে বহুতখিনি পাচলি এড কৰিছোঁ। পাচলি দিলে আমি এনেই পাচলি খাব মন নাযায়, বাট খিচিৰিৰ লগত দিলে খাবলৈ ভাল হয়। আৰু তাৰপাছত মই ইয়াতে দি দিছোঁ 3-4টা জলকীয়া। তাৰপিছত মই ইয়াতে 1 চামুচমান নিমখ দি দিছোঁ। তো আপোনালোকে কমকৈয়ে দিব, পিছত লাগিলে আমি আৰু একবাৰ টেষ্ট কৰি দি দিম। তো তাৰপিছত মই ইয়াতে দিছোঁ 1 চামুচ জলকীয়া পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, আধা চামুচ হালধি পাউডাৰ আৰু তাৰপিছত মই অলপ জিৰা পাউডাৰো ইয়াতে একেলগে এড কৰি দি দিছোঁ। আৰু তাৰপিছত মই ইয়াতে এড কৰিছোঁ অলপ কুকিং অইল। আপোনালোকে যিকোনো কুকিং অইলে ইউজ কৰিব পাৰিব। তাৰপিছত আমি গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম এনেদৰে। তো খিচিৰিৰ টেষ্ট বঢ়াবলৈ মই ইয়াতে অলপ আচাৰো এড কৰি দিছোঁ। ইয়াতে মই 3 পিচ আমৰ আচাৰ আৰু 1 পিচ জলফাইৰ আচাৰ লৈ লৈছোঁ। তো আপোনালোকে ইচ্ছা কৰিলে এক্সট্ৰাকৈও খাব পাৰে, বাট খিচিৰিৰ লগত দি দিলে এইটো বহুত কোমল হৈ যায় আৰু টেষ্টটো বহুত ধুনীয়া হয়। তো আপোনালোকে এইদৰে দি চাবচোন আৰু খাই কেনেকুৱা পালে মোক নিশ্চয় জনাব কমেণ্ট কৰি। তো তাৰপিছত কুকাৰৰ ঢাকনিখন লগাই দিম আৰু 4-5টা চিটি আহিবলৈ দিম। তো 4-5টা চিটি অহাৰ লগে লগে আপোনালোকে গেছটো অফ কৰি দিব আৰু কুকাৰটো ঠাণ্ডা হ'বলৈ দিব। আৰু যেতিয়া কুকাৰ ঠাণ্ডা হৈ যাব আমি তেতিয়া একবাৰ ঢাকনিখন গুচাই চাই ল'ম পাচলিখিনি ভালদৰে সিজিছেনে নাই। আৰু এয়া চাওক মোৰ পাচলিখিনি ভালদৰে সিজি গৈছে। আৰু মই এতিয়া তলৰ পৰা লাৰি লাৰি চাম আৰু ভালদৰে সিজিছেনে নাই। তো মোৰ খিচিৰি হৈ গৈছে। আৰু এতিয়া মই কুকাৰটো বেলেগ এটা চৌকাত দি দিম আৰু এইখন চৌকাত মই এতিয়া কেৰাহী গৰম হ'বলৈ দিম। কেৰাহী গৰম হোৱাৰ লগে লগে মই ইয়াতে মিঠাতেল অলপ দি দিম। তো আপোনালোকে যেনেকুৱা খাই ভাল পায় সেই হিচাপতে আপোনালোকে মিঠাতেল দি দিব। আৰু তাৰপিছত মই কাটি থোৱা ডাঙৰ পিঁয়াজ এটা ইয়াতে এড কৰি দিম। আৰু তাৰপিছত মই ইয়াতে জিৰা 1 চামুচ দি দিম। তো আপোনালোকে যদি জিৰা খাই ভাল নাপায় তেনেহ'লে নিদিবও পাৰে, বাট জিৰা দিলে ভাল লাগে খাবলৈ। আৰু আমাৰ পিঁয়াজখিনি যেতিয়া ভালদৰে ফ্ৰাই হৈ যাব তাৰপিছত মই ইয়াতে এড কৰিম 2-3 চামুচমান খিচিৰি। আৰু খিচিৰিখিনি এড কৰাৰ পিছত মই ভালদৰে এইখিনি লৰাই চৰাই ল'ম। আৰু তাৰপাছত মই কেৰাহীৰ গোটেইখিনি খিচিৰি মই কুকাৰত ঢালি দিম আৰু কুকাৰত থকা খিচিৰিৰ লগত ভালদৰে মিক্স কৰি ল'ম। তো গাইজ আপোনালোকেও একবাৰ এইদৰে বনাই চাব, খিচিৰি বহুত টেষ্টি হয় আৰু খাবলৈ বহুত ভাল লাগে। তো আপোনালোকে একবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা পালে খাই। আপোনালোকে হয়তো বেলেগ ধৰণে বনাব পাৰে, বাট মোৰ ধৰণে একবাৰ বনাই চাব, বহুত টেষ্টি পাব খাই আৰু বাৰে বাৰে বনাই খাব মন যাব। তো নিশ্চয় ট্ৰাই কৰিব ঘৰত। গোটেইখিনি খিচিৰি মই এইদৰে তলৰ পৰা ভালকৈ মিক্স কৰি ল'ম।
আৰু যেতিয়া ভালদৰে মিক্স হৈ যাব তাৰ পাছত মই ইয়াতে কাটি থোৱা ধনিয়া বেছিকৈ অলপ দি দিম আৰু এইটো ফ্লেভাৰৰ কাৰণে বহুত ধুনীয়া লাগে বহুত টেষ্টি লাগে তো আপোনালোকেও দিব পাৰে আৰু বনাই চাব একবাৰ তো মই গোটেইখিনি আকৌ আৰু একবাৰ মিক্স কৰি ল'ম তো গাইজ এয়া মোৰ খিচিৰি হৈ গৈছে আই হোপ আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত দিয়া বেল আইকনো প্ৰেছ কৰি ল'ব যাতে মোৰ আগৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সবৰ আগতে নটিফাই হয় তো মই আপোনালোকক লগ পাম মোৰ আৰু এটা নতুন ভিডিঅ' লৈ আৰু তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু ঘৰৰ ভিতৰতে সোমাই থাকক তো বাই বাই টেক কেয়াৰ